নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ' এটাত ঘৰত কি বস্তু থাকিলে আমাৰ ঘৰত নিগেটিভ এনাৰ্জি উৎপন্ন হয়, যি আমাৰ উন্নতি প্ৰগতিত বাধাৰ সৃষ্টি কৰে, সেই বিষয়ে আলোচনা কৰিছিলোঁ। সেই ভিডিঅ'টো দিয়াৰ পিছত বহুকেইজন ব্যক্তিয়ে মোলৈ ফোন কৰি ৰিকুৱেষ্ট কৰিছিল যে কিদৰে আমি ঘৰৰ নিগেটিভ এনাৰ্জিবিলাক দূৰ কৰিব পাৰোঁ সেই বিষয়ে এটা ভিডিঅ' বনাওক। আৰু তেওঁলোকৰ সেই কথা ৰাখিয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ঘৰৰ পৰা নিগেটিভ এনাৰ্জি কিদৰে দূৰ কৰিব পাৰি। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। এই ভিডিঅ'টো আপোনালোকৰ বহু সমস্যা দূৰ কৰিব পাৰে। বন্ধুসকল, প্ৰথম কথা হ'ল নিগেটিভ এনাৰ্জি উৎপন্ন হয় কেনেকৈ। বাস্তু অনুসৰি যেতিয়া আমি ভুল দিশত টয়লেট স্থাপন কৰোঁ, কিটচেন স্থাপন কৰোঁ, মেইন ড'ৰ স্থাপন কৰোঁ, পানীৰ বৰিং স্থাপন কৰোঁ, ফিল্টাৰ বনাওঁ ভুল দিশত, তেতিয়া আমাৰ ঘৰত নিগেটিভ এনাৰ্জি উৎপন্ন হয়। তাৰ লগতে যদি আমাৰ ঘৰত অপৰিষ্কাৰ কৰি ৰাখোঁ, আমাৰ ঘৰটো জোতা চেণ্ডেল য'ত ত'ত পৰি থাকে, ফটা চিটা কাপোৰ য'ত ত'ত পৰি থাকে, সম্পূৰ্ণ বিশৃংখল কৰি ৰাখোঁ, ঘৰটো লেতেৰা কৰি ৰাখোঁ, মকৰা জালে যদি ভৰ্তি কৰি ৰাখোঁ, অপৰিষ্কাৰ কৰি ৰাখোঁ, বিশৃংখল কৰি ৰাখোঁ, তেতিয়াও আমাৰ ঘৰত কিন্তু নিগেটিভ এনাৰ্জি উৎপন্ন হয়। বন্ধুসকল, গতিকে প্ৰথম কথা হ'ল ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ কৰিবৰ কাৰণে ঘৰত যিবিলাক অলাগতিয়াল বস্তু আছে, বেয়া ইলেক্ট্ৰনিক সামগ্ৰী হওক, ভগা চিগা কাপ প্লেট হওক, ভগা আইনা হওক, ভগা মূৰ্তি হওক, ফটা চিটা ফটো হওক, এইবিলাক বস্তু প্ৰথমে আমি ঘৰৰ পৰা দূৰ কৰিব লাগে। ঘৰত কোনো কাৰণতে মকৰা জাল হ'ব দিব নালাগে, এইবিলাক ভালকৈ চাফ চিকুণ কৰিব লাগে। এনে কৰিলে আমাৰ নিগেটিভ এনাৰ্জি বহুখিনি দূৰ হৈ যায়। তাৰোপৰি আমি ঘৰখন পৰিষ্কাৰ হোৱাৰ লগতে ঘৰৰ যিটো চৌপাশ, ঘৰৰ যিটো চাৰিকোণ, আমাৰ প্লটটোৰ এটা চাৰিকোণ আছে, সেই চাৰিকোণটো আমি চাফ চিকুণ কৰি ৰাখিব লাগে। কিয়নো বন্ধুসকল, ঘৰটোৰ আশে পাশে থকা এনাৰ্জিটো আমাক এফেক্ট কৰিব পাৰে। গতিকে আমি ঘৰৰ চাৰিটা দিশ, প্লটটোৰ চাৰিটা দিশৰ স্থানটো আমি চাফ চিকুণ কৰি ৰাখিব লাগে। তাত বৰকৈ হাবি জংঘল হ'বলৈ দিব নালাগে। তাৰ লগতে বন্ধুসকল, আমাৰ ঘৰত যেতিয়া নিগেটিভ এনাৰ্জি উৎপন্ন হয়, নিগেটিভ এনাৰ্জিয়ে আমাৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। স্বাস্থ্যৰ সমস্যা, ফাইনেন্সৰ সমস্যা, সম্পৰ্কবিলাকত ফাট মেলে, কৰ্মত বাধা আহে, চাকৰি প্ৰাপ্তিত বাধা আহে, বা বিভিন্ন ধৰণৰ সমস্যা আমাৰ জীৱনলৈ আহে। নিগেটিভ এনাৰ্জি বিভিন্ন কাৰণে হ'ব পাৰে। হয়তো কোনো ব্যক্তিৰ গাত সেই নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব পাৰে, বা বাস্তু দোষৰ কাৰণেও হ'ব পাৰে, কাৰোবাৰ নজৰ দোষৰ কাৰণেও আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জি উৎপন্ন হ'ব পাৰে। নিগেটিভ এনাৰ্জি দূৰ কৰিবৰ কাৰণে আমি বহুতো সহজ উপায় কৰিব পাৰোঁ। প্ৰথম উপায়টো হ'ল আমাৰ ঘৰটো চাফ চিকুণ কৰি ৰখা। অৰ্থাৎ আমাৰ ঘৰত কেৱল আমাৰ টয়লেট, কিটচেন, মেইন ড'ৰ, মেইন গেট, বেডৰুম ইত্যাদিবিলাক ঠিক ৰাখি যদি আমি ঘৰটো বিশৃংখল কৰি ৰাখোঁ, ঘৰটোত জোতা ক'ৰবাত পৰি আছে, কাপোৰ ক'ৰবাত পৰি আছে, বিশৃংখল কৰি ৰাখোঁ সম্পূৰ্ণ, তাতো কিন্তু নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰত উৎপন্ন হ'ব পাৰে। তাৰোপৰি দ্বিতীয়তে, ঘৰখনত মই আগতেও আপোনাক কৈছিলোঁ যে ফটা চিটা কাপোৰ, ফটা জোতা, ফটা কেলেণ্ডাৰ, পুৰণা কেলেণ্ডাৰ, ফটা চিটা বিল, ভগা চিগা মূৰ্তি, ভগা আইনা, ভগা কাপ প্লেট ইত্যাদিবিলাক ৰাখিব নালাগে, বা বেয়া ইলেক্ট্ৰনিক সামগ্ৰী ইত্যাদিবিলাক ৰাখিব নালাগে। এইবিলাক ঘৰৰ বাহিৰ কৰি দিয়াই ভাল। তাৰোপৰি তাৰ লগতে আমি ঘৰটোৰ পজিটিভ এনাৰ্জি বৃদ্ধিৰ কাৰণে আমি ঘৰটোৰ চাৰিও কৰ্ণাৰ, অৰ্থাৎ আমি যিটো প্লটত বসবাস কৰোঁ, অৰ্থাৎ যিখন বাৰীত বসবাস কৰোঁ, তাৰ চাৰিকোণও আমি চাফ চিকুণ কৰি ৰাখিব লাগে। ঘৰটোৰ লগতে প্লটটোৰ বাউণ্ডেৰীত যিটো এনাৰ্জি আছে, সিও আমাক এফেক্ট কৰে কিন্তু। গতিকে আমি যিটো বাউণ্ডেৰীত থাকোঁ, যিটো প্লটত থাকোঁ, সেই প্লটটোৰ চাৰিকোণ আমি চাফ চিকুণ কৰি ৰাখিব লাগে, বৰকৈ হাবি জংঘল হ'বলৈ দিব নালাগে। তাৰ লগতে আমি ঘৰত পজিটিভ এনাৰ্জি বৃদ্ধিৰ কাৰণে প্ৰত্যেক দিনাই সন্ধিয়া সময়ত ঘৰৰ প্ৰত্যেকটো ৰুমতে ধূনা দিব লাগে। ধূনাত এটা পজিটিভ বস্তু, ধূনাৰ ধোঁৱাত বহুতো কিছুমান পজিটিভ গুণ আছে, যাৰ দ্বাৰা আমাৰ ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ হয়। সেইকাৰণে আমাৰ পূৰ্বপুৰুষসকলে সন্ধিয়াৰ পৰত ঘৰত ধূনা দিয়াৰ এটা পৰম্পৰা ৰক্ষা কৰি চলিছিলে। গতিকে সেই প্ৰয়োগটো আমিও কৰিব লাগে ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ কৰিবৰ কাৰণে। দ্বিতীয়তে, নিজকে নিগেটিভ এনাৰ্জিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে যদি পাৰে নিজৰ লগত এটুকুৰা ফিটকিৰি ৰাখিব লাগে।
ফিটকিৰিয়ে কি কৰে নিগেটিভ এনাৰ্জিবিলাক আমাৰ শৰীৰৰ ওচৰলৈ অহাত বাধা দিয়ে যদি আমাৰ প্ৰায় নজৰ লাগি থাকে ক'ৰবাত গ'লে খুব নজৰ লাগে তেনেস্থলতে আমি নিজৰ লগত এটুকুৰা ফিটকিৰি ৰাখিব পাৰোঁ সেয়া লাগে আমি জেপত ভৰাই ৰাখোঁ বা আমি কাপোৰ এডোখৰত মেৰিয়াই ৰাখোঁ যেনেকৈ ৰাখিব পাৰোঁ তাৰোপৰি যদি আমাৰ খুব বেয়া সপোন আমি দেখি থাকোঁ আমাৰ ঘৰৰ এনাৰ্জিটো যেতিয়া বেয়া হয় তেতিয়া আমি এই বেয়া সপোনবিলাক দেখিবলৈ লওঁ বা আমাৰ যেতিয়া শৰীৰত নিগেটিভ এনাৰ্জি জমা হয় অ'ৰাটো নিগেটিভ হয় তেতিয়া আমি বেয়া সপোনবিলাক দেখিবলৈ লওঁ এই বেয়া সপোন দূৰ কৰিবৰ কাৰণে আমি নিজৰ গাৰ তলত এটুকুৰা সদায় ফিটকিৰি ৰাখিব পাৰোঁ আৰু সেই ফিটকিৰি টুকুৰা আমি এমাহৰ মূৰে চেঞ্জ কৰি থাকিব লাগে যদি আমি সদায় বেয়া সপোন দেখোঁ তেন্তে আমি নিজৰ গাৰ তলত এটুকুৰা ফিটকিৰি ৰাখি লৈ আমি শুব লাগে আমাৰ শৰীৰৰ যিখিনি নিগেটিভিটি আছে সেইখিনি নাইকিয়া হৈ যায় আমাৰ টোপনিও ভালকৈ আহে আৰু আমাৰ এই বেয়া সপোন দুঃস্বপ্নৰ পৰা আমাৰ ৰক্ষা লাভ হয় কিন্তু আৰু লগতে সেই ফিটকিৰি টুকুৰা 20 দিন বা 30 দিন ব্যৱহাৰ কৰাৰ পিছত সেইটো চেঞ্জ কৰি দিব ল'ব লাগে যিহেতু 20 দিনৰ পিছত ফিটকিৰি টুকুৰাত সেই নিগেটিভ এনাৰ্জি দূৰ কৰিব পৰা ক্ষমতা নাথাকে গতিকে আমি ফিটকিৰিটো 20 বা 30 দিনৰ মূৰে চেঞ্জ কৰি থাকিলে আমাৰ বেয়া সপোন দেখাৰ সমস্যাৰ পৰা আমি উদ্ধাৰ লাভ কৰিব পাৰোঁ বা আমাৰ পৰিৱেশত বা আমাৰ ৰুমটোত যদি কিবা নিগেটিভ এনাৰ্জি থাকে তেতিয়া সেইখিনি ফিটকিৰিয়ে শোষণ কৰি লয় তৃতীয়তে আমি যদি আমাৰ ঘৰৰ প্ৰত্যেকটো ৰুমতে এটুকুৰা ফিটকিৰি কাঁচৰ বাতিত অৰ্থাৎ গ্লাছৰ বাতিত যদি এটুকুৰা ফিটকিৰি আমি প্ৰত্যেকটো ৰুমতে ৰাখি থওঁ তেতিয়াও কিন্তু আমাৰ ঘৰৰ এনাৰ্জিটো বেলেঞ্চ হৈ থাকে অৰ্থাৎ নিগেটিভ এনাৰ্জি আমাৰ ঘৰৰ পজিটিভ এনাৰ্জিলৈ ৰূপান্তৰিত হয় বন্ধুসকল এইবিলাক একেবাৰে সৰু উপায় ফিটকিৰি বৰ দামী বস্তু নহয় আপোনালোকে বজাৰত গ'লে ফিটকিৰি কিনিবলৈ পাব অকণমানি যদি এটুকুৰা আনি আপুনি 4-5 টুকুৰা কৰি ভাগ কৰি লয় ভাগ কৰি আপোনাৰ ঘৰৰ প্ৰত্যেকটো ৰুমতে কাঁচৰ বাতি ৰাখি থয় তেতিয়াও কিন্তু এই নিগেটিভ এনাৰ্জিবিলাকক পজিটিভ এনাৰ্জিলৈ পৰিৱৰ্তন কৰাত এই ফিটকিৰিয়ে সহায় কৰে তাৰ লগতে যেতিয়া আমি গা ধোৱা পানীটো আমি যদি ফিটকিৰি গুৰি কৰি তাৰ এচামুচ সদায় আমি দি পেলাই স্নান কৰোঁ তেতিয়া কিন্তু আমাৰ শৰীৰৰ নিগেটিভ এনাৰ্জিবিলাক দূৰ হয় আৰু এই প্ৰয়োগটো কণ্টিনিউ 21 দিন কৰিব লাগে যদি আমাৰ শৰীৰত ঘৰত নিগেটিভ এনাৰ্জি উৎপন্ন হৈ থাকে তেন্তে আমি আমাৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তিয়ে কণ্টিনিউ 21 দিন গা ধোৱা পানীত 1 চামুচ ফিটকিৰি গুৰি মিলাই লৈ পেলাই স্নান কৰিব লাগে এনে কৰিলে আমাৰ শৰীৰত যদি কিবা নিগেটিভ এনাৰ্জি উৎপন্ন হৈছে সেই নিগেটিভ এনাৰ্জিবিলাক দূৰ হয় তাৰ লগতে আমাৰ ঘৰটো আমি যেতিয়া চাফা কৰা পানীত 1 চামুচ সাগৰীয় নিমখ বুলি ক'লে আমি খোৱা নিমখটো নহয় বন্ধুসকল তাৰ পৰিৱৰ্তে বাস্তুৰ এক্সট্ৰাকৈ চেল্ট পোৱা যায় তাক কিছুমান মেডিচিনে মিক্স কৰা থাকে তাৰ পৰিৱৰ্তে যদি আপুনি বাস্তু চেল্ট নাপায় তেন্তে আপোনালোকে এই ফিটকিৰিকে গুৰি কৰি 1 চামুচ দি সেই পানীৰে আপুনি ঘৰ মুচিব পাৰে এনে কৰিলে আপোনাৰ ঘৰৰ যিখিনি নিগেটিভ এনাৰ্জি থাকে এইবিলাক দূৰ হয় আৰু নিগেটিভ এনাৰ্জিখিনি পজিটিভ এনাৰ্জিলৈ ৰূপান্তৰিত হয় তাৰোপৰি যদি আমাৰ ভুল দিশত কিচেন থাকে তাৰোপৰি যদি আমাৰ ভুল দিশত টয়লেট থাকে টয়লেটৰ সলিউশন হিচাপে আমি কি কৰিব পাৰোঁ বহুতে টয়লেট এটা ভাঙো বুলি ক'লে ভাঙিব নোৱাৰে বা তেওঁলোকে টয়লেটটো ৰিমেডি কৰিবৰ কাৰণে সমস্যাত পৰে যিহেতু তেওঁলোক ভাড়া ঘৰত থাকে তেতিয়া তেওঁলোকে কি উপায় কৰিব লাগে তেতিয়াহ'লে তেওঁলোকে এটা কাঁচৰ বাতিত সাগৰীয় নিমখ বা বাস্তু চেল্ট ৰাখিব পাৰে বা এটুকুৰা ফিটকিৰি যদি কাঁচৰ বাতিত ৰাখি নিজৰ টয়লেটৰ ভিতৰত ৰাখি থয় তেতিয়াও কিন্তু তেওঁলোকৰ এই টয়লেটৰ নিগেটিভ এনাৰ্জি বহুখিনি কমি যায় বন্ধুসকল এইটো কিন্তু পাৰ্মানেণ্ট সলিউশন নহয় যিসকল ব্যক্তি ভাড়া ঘৰত থাকে যিসকলে টয়লেটটো চেঞ্জ কৰোঁ বুলি কৰি ল'ব নোৱাৰে তেওঁলোকৰ কাৰণে এই প্ৰয়োগটো কৰিব পাৰে আৰু তেওঁলোকে মাহে সেই ফিটকিৰি টুকুৰা হওক বা সেই নিমখখিনি হওক কিন্তু চেঞ্জ কৰি থাকিব লাগে অৰ্থাৎ ফিটকিৰি টুকুৰা বাহিৰত পেলাই দিব নালাগে তেওঁলোকে তাৰ পৰিৱৰ্তে টয়লেটটোতে পেলাই ফ্লাছ কৰি দিব লাগে বা পানী ঢালি দিব লাগে আৰু তাৰ পৰিৱৰ্তে নতুন এটুকুৰা ফিটকিৰি বা নতুন নিমখ আপোনালোকে বাতিত ৰাখিব লাগে তাৰোপৰি আমাৰ ঘৰৰ পৰিৱেশটো পজিটিভ কৰি ৰাখিবৰ কাৰণে আমি ভগৱানৰ যিকোনো মন্ত্ৰ সেয়া লাগে গায়ত্ৰী মন্ত্ৰ হওক গণেশৰ মন্ত্ৰ হওক দেৱী লক্ষ্মীৰ মন্ত্ৰ হওক যিকোনো দেৱী দেৱতাৰ মন্ত্ৰ আমি মিউজিক আমাৰ ঘৰত ৰাতিপুৱা গধূলি বজাব লাগে হোম থিয়েটাৰতে হওক মোবাইলতে হওক অৰ্থাৎ যিকোনো দেৱী দেৱতাৰ দৈবিক এনাৰ্জি থকা মন্ত্ৰ আমি ঘৰত বজাব লাগে যদি এইটো কাম আমি সদায় কৰোঁ তেতিয়াও আমাৰ ঘৰৰ নিগেটিভ এনাৰ্জিবিলাক দূৰ হয় কিন্তু যদি আমাৰ ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ কৰিবৰ কাৰণে পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা যদি আমি আমাৰ ঘৰত কৰ্পূৰ জ্বলাওঁ কৰ্পূৰেও কিন্তু আমাৰ ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ কৰিব পাৰে বন্ধুসকল কৰ্পূৰ বিভিন্ন প্ৰকাৰৰ থাকে কিছুমান সৰু টেবলেটৰ নিচিনা কৰ্পূৰ পোৱা যায় সেই কৰ্পূৰ আপুনি জ্বলাই লাভ নাই তাৰ পৰিৱৰ্তে
কিছুমান এনেকৈ ডলা নিচিনা কৰ্পূৰ পোৱা যায়, তাক দেশী কৰ্পূৰ বুলি কোৱা হয়। পূজাৰ দোকান আপোনালোকে বিচাৰিলেই পাব। তেনে কৰ্পূৰ পূৰ্ণিমাৰ দিনা আৰু অমাৱস্যাৰ দিনা তেনে কৰ্পূৰ জ্বলাই সেই কৰ্পূৰৰ ধোঁৱা আপোনাৰ ঘৰৰ চাৰিও ৰাউণ্ডত দিব লাগে, প্ৰত্যেকটো ৰুমতে দিব লাগে। এনে কৰিলেও কিন্তু নিগেটিভ এনাৰ্জিবিলাক আপোনাৰ ঘৰৰ পৰা দূৰ হয়। তাৰোপৰি ঘৰত সকলোতকৈ বেছি নিগেটিভ এনাৰ্জি উৎপন্ন হোৱা স্থানটো হৈছে কিটচেন, যিহেতু তাত আমি ৰন্ধা বঢ়া কৰোঁ। আৰু বহুতে কি কৰে, খাদ্য প্ৰস্তুত কৰাৰ পিছত যিখিনি পেলনীয়া খাদ্য থাকে তেওঁলোকে চেদেলি ভেদেলি কৰি ৰাখি দিয়ে, চাফ চিকুণ কৰি নাৰাখে। আজি খোৱা কাঁহী বাতিখিনি 3 দিনলৈকে তাতে পৰি থাকে। তেনেস্থলতো কিন্তু সেইখন ঘৰত নানান নিগেটিভ এনাৰ্জি উৎপন্ন হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ কিটচেনটো ক্লিন কৰি ৰাখিব লাগে। খোৱাৰ পিছত যিখিনি সামগ্ৰী থাকি যায় সেইখিনি আপোনালোকে ভালকৈ ৰাখিব লাগে, চেদেলি ভেদেলি কৰি ৰাখিব নালাগে। আৰু পাৰিলে ৰাতি যিখিনি আপোনালোকে খাদ্য গ্ৰহণ কৰে সেই খাদ্য গ্ৰহণ কৰাৰ পিছত কাঁহী বাতিখিনি ভালকৈ ধুই পেলাই ৰাখিব লাগে। নহ'লে কিন্তু সেইখন ঘৰ লক্ষ্মীৰ স্থায়ী বসতি নহয়। বন্ধুসকল, তাৰোপৰি যদি আমি জলৰ অপব্যয় কৰোঁ, অৰ্থাৎ যদি আমাৰ ঘৰৰ পানীৰ টেপৰ পৰা লিক কৰে, আমাৰ টেপবিলাক টপকৈ পানী ভৰি থাকে, বা আমি পানী অপব্যয় কৰোঁ, অৰ্থাৎ আমাক য'ত 1 টিং পানীৰ প্ৰয়োজন আমি তাত 3 টিং পানী ইউজ কৰোঁ, বা আমি পানীৰ টেপটো খুলি পাহৰি থাকোঁ, এনেস্থলতো কিন্তু আমাৰ ঘৰত এটা নিগেটিভ এনাৰ্জি উৎপন্ন হয়, যাৰ ফলত আমাৰ পইচা অতি খৰচ হয়। গতিকে সেইটো কথা আপোনালোকে ধ্যান ৰাখিব লাগে। তাৰ লগতে বন্ধুসকল, আমি আমাৰ ঘৰৰ পৰিৱেশটো পজিটিভ কৰি ৰাখিবৰ কাৰণে আমি নিজৰ মুখ্য দুৱাৰৰ ওপৰত, যিহেতু মুখ্য দুৱাৰেদি আমাৰ ঘৰলৈ সুখ আহিলেও দুখ আহিলেও বিপদ বিঘিনি ভাল খবৰ বেয়া খবৰ সকলো আমাৰ ঘৰৰ মুখ্য দুৱাৰেদি প্ৰৱেশ কৰে। গতিকে মুখ্য দুৱাৰখনত আমি স্বাস্তিক অংকন কৰি ৰাখিব লাগে। বা যদি নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষা লাভ কৰিব বিচাৰিছে তেন্তে আপোনালোকে 5মুখী হনুমানৰ এখন চিত্ৰ আপোনালোকে আপোনাৰ মেইন ডোৰৰ ওপৰত বাহিৰ ফালে লগাব পাৰে। পঞ্চমুখী হনুমানে আপোনাক বিভিন্ন নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষা প্ৰদান কৰিব পাৰে। তাৰ লগতে আমি নিগেটিভ এনাৰ্জি দূৰ কৰিবৰ কাৰণে এটা তামৰ ঘটত গংগাজল আমি আমাৰ মেইন ডোৰৰ ওচৰত বা সোঁফালে সদায় ৰাখি থ'ব লাগে। তেতিয়াও কিন্তু আমাৰ ঘৰত নিগেটিভ এনাৰ্জি কোনো কাৰণত প্ৰৱেশ কৰিব নোৱাৰে। বন্ধুসকল, তাৰোপৰি ঘৰলৈ পজিটিভিটি আনিবৰ কাৰণে আমি ঘৰৰ দুৱাৰৰ ওপৰত তোৰণ লগাব পাৰোঁ। কৰিৰ তোৰণ, আম পাতৰ তোৰণ হওক বা পাণৰ তোৰণ হওক ইত্যাদিবিলাক লগাব পাৰোঁ। তাৰ লগতে আমি নিজৰ ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধি কৰিবৰ কাৰণে আমাৰ ঘৰটো সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। সদায় তাত কোনো ধৰণৰ যাতে মকৰা জাল থাকিবলৈ দিব নালাগে। ভালকৈ সকলো বস্তু পৰিপাটিকৈ পৰিষ্কাৰ কৰি ৰাখিব যত্ন কৰিব লাগে। এনে কৰিলে আমাৰ ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধি হয়, আমাৰ ইচ্ছাবিলাক পূৰণ হয়, আমাৰ যিবিলাক কাম আমি কৰোঁ সেই কামত আমি সিদ্ধি লাভ কৰোঁ আৰু আমাৰ সুখ সমৃদ্ধি আৰু উন্নতি লাভ হয়। বন্ধুসকল, এই গোটেইখিনি কথা এখন ঘৰৰ উন্নতিৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ। গতিকে অনুগ্ৰহ কৰি আপোনালোকে এই বিষয়বিলাকৰ প্ৰতিও আপোনালোকে ধ্যান ৰখা উচিত। কেৱল আপোনাৰ ঘৰৰ টয়লেটটো, কিটচেনটো, বেডৰুমটো, মেইন গেটখন, মেইন ডোৰখন সঠিক জেগাত স্থাপন কৰিলেই যে আপোনাৰ উন্নতি হৈ যাব তেনে কোনো কথা নাই। যদি আপুনি ঘৰৰ ভিতৰৰ এনাৰ্জিটো ভালকৈ নাৰাখে, পজিটিভ কৰি নাৰাখে, আপোনাৰ ঘৰত যদি আপুনি বিশৃংখল কৰি ৰাখে সকলো বস্তু, তেতিয়াও কিন্তু আপোনাৰ সমস্যা আহিব পাৰে। গতিকে আপোনালোকে ঘৰৰ বাস্তু বুলিলে কেৱল টয়লেট কিটচেন বুলি নাভাবিব। বাস্তু হৈছে এটা এনাৰ্জি, পজিটিভ এনাৰ্জি, যাৰ দ্বাৰা আমাৰ ঘৰৰ পজিটিভিটি আমি বৃদ্ধি কৰিব লাগে। এইখিনি উপায় আপোনালোকে ঘৰৰ উন্নতিৰ কাৰণে, প্ৰগতিৰ কাৰণে অৱলম্বন কৰা উচিত। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ঘৰত নিগেটিভ এনাৰ্জি উৎপন্ন হ'লে তাক কিদৰে দূৰ কৰিব পাৰি, কিদৰে আমি ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ কৰি আমাৰ ঘৰৰ পজিটিভ এনাৰ্জি আমি বৃদ্ধি কৰিব পাৰোঁ, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।